বৈশাগুৰ বতৰ, ৰঙালী বিহুৰ বতৰ আৰু আমাৰ বিচুৱাৰ বতৰ। ৰঙালী, বিচুৱা আৰু আপোনাৰ বৈশাগু। তো বহাগ মাহ চলি আছে। তো বহাগ মাহত যেনেকুৱা আমি বিহু চেলিব্ৰেশ্যন কৰিলোঁ, বৈশাগু চেলিব্ৰেশ্যন কৰিলোঁ, আমি বিচুৱা চেলিব্ৰেশ্যন কৰিলোঁ, এতিয়া বিদায়ৰ টাইম আহি আছে। তো সেই বিদায়টো ভালকৈ যাতে আমি দিব পাৰোঁ চেলিব্ৰেট কৰি পেলাই, সেইকাৰণে মই মোৰ সমষ্টিত ফকিৰা গ্ৰামত প্ৰথমবাৰৰ কাৰণে বিচুৱা বিদায় উদযাপন আমাৰ জুবিন গাৰ্গ, অসমৰ যি ছিংগাৰ, এই জনপ্ৰিয় ছিংগাৰ জুবিন গাৰ্গক আমি ফকিৰা গ্ৰাম সমষ্টিত আমি আনি আছোঁ। লগতে বিভিন্ন ধৰণৰ অসমীয়া চলচ্চিত্ৰ ছবিৰ অভিনেতা অভিনেত্ৰী অকল থাকিব। বলিউডৰ তাৰকা কমেডিয়ান এটা সময়ত বিৰাট তাৰ নাম ডাক আছিলে, তেওঁ এতিয়াও কমেডিয়ান হিচাপে তেওঁ পৰিচিত। এইটো আশ্ৰানী বুলি কয়, সেই আশ্ৰানীয় ফকিৰা গ্ৰাম পুৰণি বজাৰত আহি আছে। তো ময়ো বহুত আনন্দিত, কাৰণ আমাৰ কৰ্মজীৱনৰ লগে লগে আমাৰ সাংস্কৃতিক মনোভাৱটোও থাকিব লাগে। আমি যিমানেই কাম কৰোঁ, ভাগৰ লাগি যাওঁ, দিনে ৰাতি কাম কৰোঁ, মৰ্ণিঙত কামৰ কাৰণে ওলাই যাওঁ, আকৌ আমি ঘৰত উভতি আহোঁ। তাৰপিছত কোনোবা হয়তো ভাল ধুনীয়া অসমীয়া গান শুনে, কোনোবা বঙালী গান শুনে, কোনোবা হিন্দী গান শুনে। মুঠতে বহুতে হোম থিয়েটাৰতে হওক বা কাণত হেডফোন লগাই হ'লেও নিজকে গানৰ মাধ্যমে বহুতে ৰিলেক্সেশ্যন ফিল কৰে। তো সেইকাৰণে এই গান এৰি পেলাই আমি কেতিয়াও মানে মাইণ্ডটো ভাল ৰাখিব নোৱাৰোঁ। গান এনেকুৱা বস্তু, মানে এটা মানে ভগৱানৰ তৈৰী বস্তু, যি নেকি আমাক সদায় ৰিলেক্সেশ্যন দিয়ে, মাইণ্ড স্থিৰ কৰে, কুল কৰে আৰু উৎসাহ যোগায়, এনাৰ্জি দিয়ে। তো যেতিয়া নেকি আমি গান শুনো, আমি মানে আমাৰ মনটোই চেঞ্জ হৈ যায়, মুডটোই চেঞ্জ হৈ যায়। সেইমতে মই প্ৰথমবাৰৰ কাৰণে ইনিচিয়েটিভ লৈছোঁ যে জুবিন গাৰ্গ ফকিৰা গ্ৰামত আহক, অ'পেন ফাংচন হ'ব আৰু হিউজ গেডাৰিং হ'ব, মাছ গেডাৰিং। কাৰণ জুবিন গাৰ্গৰ প্ৰগ্ৰাম আজিলৈকে আমাৰ সেইফালে ফকিৰা গ্ৰামৰ সেইফালৰ পৰা আজিলৈকে হোৱা নাই। তো ফেচবুকত আপলোড হোৱাৰ পিছত বহুত ঠাইৰ পৰা জোৰাই, কামাখ্যাগুৰি, বেংগলৰ, বাৰবিছা, শ্ৰীৰামপুৰ, গোসাইগাঁও, ধুবুৰী, বিলাচীপাৰাৰ মানুহ মানে উৎফুল্লিত হৈ গৈছে মানে সেই 11 তাৰিখ প্ৰগ্ৰাম এটেণ্ড কৰিবৰ কাৰণে। জনজাতিৰ এজন ৰিনাউণ্ড ছিংগাৰ প্ৰবীৰ চৰকাৰ বুলি, তেওঁ খুব নামী ডাকি ছিংগাৰ, কোচ ৰাজবংশী জাতিৰ ভিতৰত তেওঁ এজন মানে জনপ্ৰিয় এজন গায়ক, তেওঁ সেই মানে প্ৰগ্ৰামটোত আহি আছে। সেইকাৰণে মই ভাবোঁ যে এই বৈশাগু বিদায়টো প্ৰত্যেক জাতি জনগোষ্ঠীৰ মাজত এটা ঐক্য আৰু সমন্বয় সৃষ্টি কৰিব, ভাল লাগিব। আৰু আমি বিচুৱা বিদায়টো এই গানেৰে আৰু এই কালচাৰ নাইটৰ মাধ্যমে আমি বিদায় দিব বিচাৰিছোঁ। ল এণ্ড অৰ্ডাৰৰ ক্ষেত্ৰত আপুনি কিবা ক'ব, যিহেতু জুবিন দা অহাৰ লগে লগে বিভিন্ন ঠাইত বিভিন্ন কিবা ল এণ্ড অৰ্ডাৰৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ, আপোনালোকে জানে যে এতিয়া অসম আৰক্ষী কিন্তু বহুত মানে এক্টিভ। আপোনালোক, মই আৰু বেছিকৈ ক'বলগীয়া নাই। আৰু ইয়াতে আমাৰ যোন SP আছে, আমাৰ এডিশ্যনেল SP আছে, এডিশ্যনেল SP সুৰজিত সিং পানেশ্বৰ, তেওঁ ডেইলি এই পুৰণি বজাৰ খেলপথাৰত ৰিভিউ লৈ আছে। পেগু এডিশ্যনেল SP ছিকিউৰিটি, তেওঁ ৰিভিউ লৈ আছে। 3-4টা কোম্পানীক অলৰেডি কোৱাই হৈছে। যথেষ্ট মোটামুটি লাখৰো অধিক, 1 লাখৰ ওপৰত ক্ৰাউড হ'ব। বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিব, উপভোগ কৰিব প্ৰগ্ৰাম। সেইকাৰণে আৰক্ষীসকলো যথেষ্ট এইটো ইনিচিয়েটিভ লৈছে। তো মই ভাবোঁ যে আমাৰ এডিশ্যনেল SP স্পেচিয়েলি সুৰজিত সিং পানেশ্বৰ যি দায়িত্ব লৈছে, মই ভাবোঁ তাতে একো কোনো ধৰণৰ প্ৰব্লেম নহ'ব।